হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত বাৰ্থডে পাৰ্টি আছে। আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। আমাৰ দাদাৰ ছোৱালীজনীৰ বাৰ্থডে আজি। দাদা মানে এখেতৰ দাদাকৰ বাৰ্থডে হয়, ছোৱালীৰ বাৰ্থডে। আমাৰ ঘৰৰ মাইনাৰ বাৰ্থডে। ঠিক আছে, তেতিয়াহ'লে দেখুৱাই যাম আজিৰ দিনটো কি কৰোঁ। চাই থাকিব ব্লগটো সম্পূৰ্ণলৈকে। এয়া ইয়াতে পুথি পঢ়া হৈ আছে। ওচৰৰে কেইগৰাকীমান মানুহ মতা হৈছে পুথি পঢ়াৰ কাৰণে। দেউতায়ে পুথি চাইছে। এইটো আমি তাইক দিম, আমাৰ মাইনাক দিম বাৰ্থডেৰ গিফ্ট, মৰম লগা ফ্ৰক এটা। ধুনীয়া লাগিছে ফ্ৰকটো। তাইক খুৰীয়েকৰ ফালৰ পৰা গিফ্ট এইটো। এয়া মায়ে বুট ভগাই আছে। ইমান ভালকৈ ৰেকৰ্ড কৰিব পৰা নাই, যিহেতু বহুত ব্যস্ত হৈ আছোঁ, বহুত কামো হৈ আছে। মানুহ মতা হৈছে প্ৰায় 40জনমান, আৰু ঘৰৰ মানুহ মিলি প্ৰায় 50-60 মান হ'ব। আৰু বুট খাইছা? আজি কাৰ বাৰ্থডে? আজি হেপী বাৰ্থডে। কাৰ হেপী বাৰ্থডে? পুতিবাৰ হেপী বাৰ্থডে আজি। তুমি হেপী বাৰ্থডে উইচ কৰিছানে নাই? এতিয়া হৈছে কেক কাটাৰ সময়, আৰু এইজনী পিংক কালাৰৰ ফ্ৰক পিন্ধাজনী হ'ল আমাৰ বাৰ্থডে গাৰ্ল। এইগৰাকী বাৰ্থডে গাৰ্লৰ আইতাক, আৰু এইজন হ'ল বাৰ্থডে গাৰ্লৰ মামাক, আৰু আছেও আমাৰ আলহী। এয়া চানে আছে লগত, বায়েকৰ লগত কেক কাটিবৰ কাৰণে। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত যিহেতুকে কৰোণাৰ প্ৰভাৱ সিমান নাই, কমিছে বহুত। সন্ধিয়া 5টাৰ পৰাহে সান্ধ্য আইন দিয়া হৈছে, ৰাতিপুৱা 5টালৈকে। সেইকাৰণে ইয়াতে বহুতখিনি শিথিল কৰা হৈছে, সেইকাৰণে এইখিনি আমি পাতিব পাৰিছোঁ। বেছি মানুহ মাতা হোৱা নাই। জুলাইত তাইৰ বাৰ্থডে, আৰু আমি এনেদৰে তাইৰ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, আৰু যদি ভাল লাগিলে প্লিজ লাইক এটা মাৰি দিব, লগতে কমেণ্টত জনাব কেনে পালে। আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে থাকক।